বাস্তুশাস্ত্ৰৰ মতে সূৰ্যদণ্ডত গৃহ নিৰ্মাণ কৰিলে অগ্নিভয়। সূৰ্যদণ্ডত গৃহ নিৰ্মাণ কৰিলে অগ্নিভয় হয়। যমদণ্ডত গৃহ নিৰ্মাণ কৰিলে কুলক্ষয় হয়। যমদণ্ডত গৃহ যদি নিৰ্মাণ কৰা হয় তেতিয়াহ'লে কুলক্ষ হয়। কোণদণ্ডত গৃহ নিৰ্মাণ কৰিলে ৰোগ ব্যাধি তথা মধ্যভাগত গৃহ নিৰ্মাণ কৰিলে সৰ্বনাশ হয়। মধ্যভাগত গৃহ নিৰ্মাণ কৰিলে সৰ্বনাশ হয়। আৰু কোণ মানে দণ্ডত গৃহ নিৰ্মাণ কৰিলে ৰোগ হয়। মনত ৰাখিব বাস্তুশাস্ত্ৰৰ মতে। বাস্তুশাস্ত্ৰৰ মতে মই আকৌ কৈ দিছোঁ, সূৰ্যদণ্ডত গৃহ নিৰ্মাণ কৰিলে অগ্নিভয়, যমদণ্ডত গৃহ নিৰ্মাণ কৰিলে কুলক্ষয়, কোণদণ্ডত গৃহ নিৰ্মাণ কৰিলে ৰোগ হয় আৰু মধ্যভাগত গৃহ নিৰ্মাণ কৰিলে সৰ্বনাশ হয়। ধন্যবাদ।